আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ কাৰণে লৈ আহিছোঁ দশম শ্ৰেণীৰ ইতিহাসৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ প্ৰশ্ন উত্তৰসমূহ, যিবিলাক তোমালোকে এক্সামত লিখিলে সম্পূৰ্ণ মাৰ্ক পাবলৈ সক্ষম হ'বা। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱা আৰু আমাৰ এই বিদ্যাৰ আলোক পাঠশালা চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। তো অতি চমু উত্তৰৰ প্ৰশ্নখিনি চোৱা। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? উত্তৰটো কি? ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল, বা তোমালোকে লৰ্ড কাৰ্জন লিখিলেও হৈ যাব। পিছৰটো চোৱা। 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হয়? 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হয়। পিছৰটো চোৱা। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰিছিল? মানে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰিছিল? তো কলিকতাৰ এখন জনসভাত গ্ৰহণ কৰিছিল। আৰু কিমান চনত? 1905 চনৰ 7 আগষ্টত। পিছত 4 নম্বৰটো চোৱা। স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? ভূপেন্দ্ৰনাথ দত্তই স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল। পিছত 5 নম্বৰটো চোৱা। বংগদেশৰ জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠান কেতিয়া গঠন কৰিছিল? 1906 চনৰ 11 মাৰ্চ তাৰিখে। 6 নম্বৰটো চোৱা। বেংগল কেমিকেল নামৰ উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰধান উদ্যোক্তা কোন আছিল? আচাৰ্য প্ৰফুল্ল ৰায় বেংগল কেমিকেলৰ নামৰ উদ্যোগ প্ৰতিষ্ঠাখনৰ উদ্যোক্তা আছিল। 7 নম্বৰটো চোৱা। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? উত্তৰটো চোৱা। দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। 8 নম্বৰটো কি কৈছে? বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে। পিছৰ চমু উত্তৰৰ প্ৰশ্নখিনি চোৱা। বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌতিক সংমণ্ডলৰ উল্লেখ কৰা। তিনিটা ভৌতিক সংমণ্ডল হ'ল ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। 2 নম্বৰটো চোৱা। কি কৈছে? বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। তো লৰ্ড কাৰ্জনে সৃষ্টি কৰা বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল? চমুকৈ লিখিব কৈছে। তো উত্তৰটো চোৱা। লৰ্ড কাৰ্জনৰ শাসনৰ সুবিধাৰ্থে বংগপ্ৰদেশৰ আয়তন সৰু আৰু প্ৰয়োজনৰ খাতিৰত অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰাৰ এক যুক্তি দাঙি ধৰিছিল। যদিও বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। কাৰণ হিন্দুৰ নেতৃত্বত পৰিচালিত হিন্দু মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাহীৰ ৰূপটো ইংৰাজ শাসনৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছিল। তো পিছতো চোৱা। বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল? চমুকৈ লিখা। বংগৰ পৰিগণিত হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হৈছিল। আৰু কোনখন জনসভাত? কলকাতাৰ এখন জনসভাত। এই প্ৰস্তাৱ গ্ৰহণ হোৱাৰ পিছৰ পৰাই বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম পাইছিল। 4 নম্বৰটো চোৱা। কি কৈছে? স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। মানে স্বদেশী আন্দোলনৰ সময়ছোৱাত মানুহে চৰকাৰী বিদ্যালয় শিক্ষানুষ্ঠান ত্যাগ কৰি জাতীয় শিক্ষাৰ পিনে আগবাঢ়ি আহিছিল। তো উত্তৰটো চোৱা। স্বদেশী আন্দোলনে বংগদেশত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলাইছিল। ছাত্ৰসকলৰ মাজত আন্দোলনৰ প্ৰৱণতাই দেখা দিছিল। ব্ৰিটিছ চৰকাৰে ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ সকীয়াই দিছিল, কিন্তু তেওঁলোকে চৰকাৰৰ আদেশ অমান্য কৰিছিল। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ নেতাসকলে ছাত্ৰসকলৰ চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। 1905 চনৰ ৰবীন্দ্ৰনাথ ঠাকুৰে বংগৰ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। তাৰ পিছৰখিনি চোৱা। 1905 চনৰ 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰে। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত বংগদেশৰ কেইবাখনো জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাস বিহাৰী বসুৰ অধ্যক্ষত কলিকতাৰ টাউন হলত 1906 চনৰ 11 মাৰ্চ তাৰিখে অনুষ্ঠিত সভাত জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠান গঠন হয়। 5 আগষ্ট তাৰিখে বংগৰ জাতীয় মহাবিদ্যালয় স্থাপন হয়। একেটা বছৰতে বংগৰ জাতীয় মহাবিদ্যালয়কে জাতীয় বিশ্ববিদ্যালয়লৈ উন্নতি কৰা হয়। তো পিছতখিনি চোৱা। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। তাৰ পিছত বেংগল টেকনিকেল ইনষ্টিটিউট, পাটনা বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমাৰ্থ বিদ্যালয় আৰু গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কি কৈছে? স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? তো আমি উত্তৰটো কৰিম। স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তিৰ বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প, কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। সূতাকাটা কল, ক্ষুদ্ৰ আৰু মাজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানাৰ লগতে জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানীও গঢ়ি উঠিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে 1897 চনত স্বদেশী ভাণ্ডাৰ, ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণাৱালী ষ্ট্ৰীটত লক্ষ্মী ভাণ্ডাৰ
আব্দুল হালিম গজনবিয়ে লাল বজাৰত ইউনাইটেড বেংগল ষ্টিউৰছ প্ৰতিষ্ঠা কৰিছিল। পিছত চোৱা, যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনাৰ প্ৰচেষ্টাত কলিকতাৰ বৌ বজাৰত ইণ্ডিয়ান ষ্টোৰছ নামৰ প্ৰতিষ্ঠান গঢ়ি উঠিছিল। পিছত বংগদেশৰ লোকৰ মনত আত্মশক্তি পিছত চোৱা, বংগদেশৰ লোকৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল আৰু আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠাটো মুকলি কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানাও গঢ়ি তুলিছিল। তো পিছত ৬ নম্বৰটো চোৱা কি কৈছে। চোৱা, স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? অৰ্থাৎ কি কৈছে, লৰ্ড কাৰ্জনে কি কি আন্দোলন বিৰোধী কাৰ্যসূচীবোৰ গ্ৰহণ কৰিছিল সেইবিলাক আলোচনা কৰিব কৈছে। তো আমি উত্তৰটো কৰিম, ব্ৰিটিছ চৰকাৰে বংগভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লৰ্ড কাৰ্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত পদ, উপাধি, পদক প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্যৰ পদ, ভাইচৰয় পৰিষদৰ সদস্যৰ পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ সদস্যৰ পদ যাচি বংগভংগৰ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল। কিন্তু তথাপিও কাৰ্জনে বংগভংগৰ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল। কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বংগভংগৰ বিৰোধী অটল স্থিতিয়ে চৰকাৰক লটেকেত পেলাইছিল। বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ প্ৰদত্ত উপাধি, পদ, পদবী তো চোৱা, ব্ৰিটিছসকলে দেশীয় সংবাদবোৰক সতৰ্কিতকৰণ জাৰি কৰিছিল। তিনিজন পত্ৰিকা সম্পাদক ভূপেন্দ্ৰনাথ দত্ত, হিয়ন্দাৰ সম্পাদক ব্ৰহ্মবান্ধৱ উপাধ্যায় আৰু বন্দে মাতৰম সম্পাদক অৰবিন্দ ঘোষক ৰাষ্ট্ৰদ্ৰোহত অপৰাধী সজাই তেওঁলোকৰ ওপৰত ধমনমূলক আইন প্ৰয়োগ কৰি কঠোৰ শাস্তি দিছিল। বন্দে মাতৰম গীতটি ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল। হিন্দু আৰু মুছলমানসকলৰ পৰা বংগ বিভাজনত তেওঁলোকৰ সহযোগ আদায় কৰিব বিচাৰিছিল। চৰকাৰে আন্দোলনক খৰ্ব কৰাৰ উদ্দেশ্যে পুলিচ আৰু সৈন্যবাহিনীৰ যোগেদি হিংসা আৰু সন্ত্ৰাস চলাইছিল। বংগভংগৰ বিৰোধী আন্দোলনত বহুতো শীৰ্ষ নেতাক নিৰ্বাসত দণ্ড বিহিছিল। তো স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে লৰ্ড কাৰ্জনে কি কৰিছিল? নেতাসকলক ব্ৰিটিছ চৰকাৰৰ আৰোপিত পদ, উপাধি, পদক আদি প্ৰদান কৰিছিল আৰু ভূপেন্দ্ৰনাথ দত্ত, ব্ৰহ্মবন্ধক উপাধ্যায় আৰু অৰবিন্দ ঘোষক ৰাষ্ট্ৰদ্ৰোহত অপৰাধী সজাইছিল। ৭ নম্বৰ চোৱা, স্বদেশী আন্দোলনৰ ফলাফল উল্লেখ কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ৰিপিটেডলি আহি থাকে। তো উত্তৰটো চোৱা, স্বদেশী আন্দোলনৰ ফলত ব্ৰিটিছে বংগ বিভাজনৰ কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হৈছিল। নেক্সট, স্বদেশী আন্দোলনৰ ফলত সৃষ্টি হোৱা স্বদেহানুভূতিৰ জোৱাৰে সাহিত্যৰ সৃষ্টিৰ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ, গীত আৰু নাটক, প্ৰবন্ধ ইত্যাদি। ৩ নম্বৰ, স্বদেশী আন্দোলনে বংগদেশৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত প্ৰভাৱ পেলাইছিল। ছাত্ৰসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল, ফলত কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। নেক্সট ৪ নম্বৰ, বংগদেশৰ নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। নাৰীসকলৰ এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সংগঠিত পৰ্যায়লৈ আগুৱাই নিছিল। ৫ নম্বৰ, স্বদেশী আন্দোলনৰ পটভূমিত বংগদেশৰ জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল। বিভিন্ন কুটীৰ শিল্প, কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। ৬ নম্বৰ চোৱা, স্বদেশী আন্দোলনৰ দুৰ্বল কৰিবলৈ ব্ৰিটিছ সৰ্বভাৰতীয় মুছলিম লীগ গঠনৰ সহায় কৰিছিল। ইয়াৰ ফলত স্বাধীনতাৰ লগে লগে ভাৰতবৰ্ষ হিন্দুস্তান আৰু পাকিস্তান নামে দুটা ভাগত বিভক্তি হৈ পৰিছিল। ৮ নম্বৰ কুৱেশ্যন কি কৈছে, স্বদেশী আন্দোলনৰ ৪টা অৱদান উল্লেখ কৰা। তো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামৰ বাবে। ১ নম্বৰ, স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এক ৰাজনীতিক শিক্ষা দিছিল। দেশৰ বেছিভাগ মানুহে আন্দোলনত সমবেত হলে যেন গণ আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল। ২ নম্বৰ চোৱা, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভণিৰ পৰা আবেদন নিবেদনৰ মাজেৰে ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয় উন্নতিৰ আশা কৰিছিল। ৩ নম্বৰ, স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় কংগ্ৰেছ দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলকাতাৰ অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। ৪ নম্বৰ, স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষৰ সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। অগ্নিশস্ত্ৰৰ বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীনতা কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি। পিছত চমুকৈ চোৱা, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। সাহিত্যৰ নোবেল বঁটা বিজয়ী কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয় ১৮৬১ চনত। তেওঁ স্বদেশী আন্দোলনত বিশেষ অৰিহণা যোগাইছিল। তেখেতৰ আহ্বান ক্ৰমে বংগভংগৰ কাৰ্যকৰী হোৱাৰ দিনা কলকাতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে ৰাখি
বন্দন পালন কৰিছিল। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ২৩টি গীত ৰচনা কৰিছিল। তেখেতে সেই সময়ত ৰচনা কৰা বিখ্যাত প্ৰবন্ধ আছিল ভাই ভাই এক ঠাই। ৰবীন্দ্ৰনাথ ঠাকুৰে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰি আন্দোলনত অংশ ল'বলৈ আহ্বান জনাইছিল। ১৯০৫ চনৰ ৫ আগষ্ট তাৰিখে তেখেতে কলকাতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞান গৰ্ভ ভিত্তিতে বক্তৃতা দিছিল। পিছদিনা বিশাল জনতাৰ উপস্থিতিত তেওঁ বংগৰ জাতীয় বিদ্যালয় নামৰ এখন শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। স্বদেশী আন্দোলনৰ ফলস্বৰূপে ৰবীন্দ্ৰনাথ ঠাকুৰে এটা জাকত জিলিকা বস্ত্ৰ প্ৰতিষ্ঠান স্বদেশী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। ১৯৪১ চনত তেখেতৰ মৃত্যু হয়। পিছত খ নম্বৰটো চোৱা, মাৰ্গাৰেট এলিজাবেথ নবল বা ভগিনী নিবেদিতা। নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। তেখেতৰ আচল নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবল। ১৮৬৪ চনত আয়াৰলেণ্ডত এইগৰাকী মহিয়সী নাৰীৰ জন্ম হৈছিল। কলিকতাত থকা সময়ত তেওঁ ইয়ং মেনছ হিন্দু উইলিয়াম বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি, অনুশীলন সমিতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। ভগিনী নিবেদিতাই বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল। ১৯১১ চনত তেওঁৰ মৃত্যু হয়। ৩ নম্বৰটো পিছৰটো চোৱা, নৱাব ছলিমুল্লাহ। স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নৱাব আছিল ছলিমুল্লাহ। লৰ্ড কাৰ্জনে ছলিমুল্লাৰ জৰিয়তে পূৰ্ব বংগ জনতাক একগোট কৰি ব্ৰিটিছ অধীন কৰিব বিচাৰিছিল। সেই উদ্দেশ্যে ছলিমুল্লাহক নগণ্য সুদৰ বিনিময়ত ১৪ লাখ টকা ধাৰো দিয়া হৈছিল। ১৯০৬ চনৰ ৩০ ডিচেম্বৰত নৱাব ছলিমুল্লাহক আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান লগ লাগি সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰিছিল। মুছলিম লীগ গঠন হোৱাৰ দিনাই ছলিমুল্লাহই ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয়, শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আঁতৰাব লাগিব। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি থকা অনুগণ্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰে মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাক্ষৰৰ প্ৰতি সদায়ে সচেতন হ'ব লাগিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে এনচাৰবোৰ ধুনীয়াকৈ বহীত লিখি ল'বা। মুঠতে আমাৰ এই কুৱেশ্যন এনচাৰৰ পৰা তোমালোকে এক্সামত সম্পূৰ্ণ মাৰ্ক পাবলৈ সক্ষম হ'বা।